অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা অসমৰ বিদ্যালয়সমূহৰ বাবে বিভিন্ন বিভাগৰ খালী হৈ থকা পদসমূহ পূৰণৰ ক্ষেত্ৰত আগবাঢ়িছে। আপোনালোক ইতিমধ্যে অৱগত যে শিক্ষামন্ত্ৰীয়ে ৰাজ্যৰ যিসমূহ খালী হৈ থকা পদসমূহ অৰ্থাৎ ভেকেঞ্চি পষ্টসমূহ পূৰণৰ ক্ষেত্ৰত অতি শীঘ্ৰেই বিজ্ঞাপন অনা বুলি উল্লেখ কৰিছে। এই নতুন বিজ্ঞাপনৰ খা খবৰ ওলাই থকাৰ মাজতে আপোনালোকৰ লগত এই শিক্ষক নিযুক্তি বিশেষকৈ টেটৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এটা অতি ভাল খবৰ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ৰাজ্যৰ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ তৰফৰ পৰা সকলো জিলা ইনস্পেক্টৰ অফ স্কুললৈ 2023 বৰ্ষৰ 31 মাৰ্চলৈকে খালী হ'বলগীয়া যিসমূহ ভেকেঞ্চি অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ তথা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত যিবোৰ ভেকেঞ্চি লিষ্ট ওলাব, এই লিষ্টসমূহৰ ক্ষেত্ৰত তেওঁলোকে ডাটা বিচাৰিছে আৰু এই ডাটাসমূহ 31 মাৰ্চ 2023 বৰ্ষৰ ভিতৰত যিসকল ৰিটায়াৰ হ'ব সেইসকল আজি অৰ্থাৎ 19 তাৰিখৰ ভিতৰত তেওঁলোকক ছাবমিট কৰিবলৈ এখন মোৰ চাৰ্জন হিচাপে তেওঁলোকক লেটাৰ দিয়া হৈছে। গতিকে অতি শীঘ্ৰেই পোষ্ট গ্ৰেজুৱেট টিচাৰ হওক বা গ্ৰেজুৱেট টিচাৰ হওক আৰু লগতে LP UP যিসমূহ পোষ্টৰ ক্ষেত্ৰত অতি শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ পাব। যিহেতু ভেকেঞ্চি লিষ্টসমূহ বিচাৰিছে, গতিকে এই খালী পদসমূহ পূৰণৰ ক্ষেত্ৰত নতুন বিজ্ঞাপনসমূহ প্ৰকাশ পাব আৰু বিজ্ঞাপন প্ৰকাশ পোৱাৰ পিছতে টেট পাছ কৰি থকা প্ৰাৰ্থী হওক বা নতুনকৈ টেট অনুষ্ঠিত হোৱা প্ৰাৰ্থীসকলে ইয়াত আবেদন কৰিব পাৰিব। গতিকে শিক্ষক নিযুক্তিৰ লগত জড়িত এই ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।